নমস্কাৰ, আপোনালোকক স্বাগতম মোৰ ইউটিউব চেনেল ৰচন গোৱালালৈ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে বুলি। তো প্ৰথমতে আপোনালোকক সকলোকে ভাৰতবাসীক মোৰ ফালৰ পৰা হেপী ৰিপাব্লিক ডে গণতান্ত্ৰিক দিৱসৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। তো আজিৰ দিনটো আমাৰ বাবে বহুত আনন্দিত দিন। তো আজি আমি আনন্দ ফূৰ্তিত থাকিব লাগে। আৰু এতিয়া মই যাম আমাৰ কোকৰাঝাৰ গভ HS ফিল্ডত, য'ত আমাৰ ফ্লেগ হোষ্টিং মানে ডিষ্ট্ৰিক্ট ৰিপাব্লিক ডে প্ৰগ্ৰামটো হ'ব আৰু কিবা কিবি তাতে প্ৰগ্ৰাম হ'ব। তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু আজিৰ আমাৰ কোকৰাঝাৰৰ ৰিপাব্লিক ডে প্ৰগ্ৰাম আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকক আৰু আমাৰ কোকৰাঝাৰৰ শ্বহীদ বেদীতো কিবা প্ৰগ্ৰাম আছে, শ্ৰদ্ধাঞ্জলি দিয়া হ'ব, তাত সেইটোও আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে যাই থাকক মোৰ লগত। আজি চাইকেল লৈ যাম, চাইকেলটো পূৰা ৰেডি কৰি লৈছোঁ। এতিয়া চাইকেল লৈ ৰেডি আৰু এতিয়া আমি যাম কোকৰাঝাৰ গভ HS ফিল্ডত আৰু আপোনালোকক আজি ডিষ্ট্ৰিক্ট প্ৰগ্ৰামটো দেখাবলৈ চেষ্টা কৰিম। আৰু লগতে আমাৰ অসমৰ সন্মান গামোচাখন লৈ লৈছোঁ, কাৰণ আজি ৰিপাব্লিক ডে। তো যাই থাকক মোৰ লগত। জয় হিন্দ, জয় আই অসম। পুলিচবিলাকে আছে ইয়াতে আৰু চেকিংটো হৈয়ে আছে, কাৰণ সকলোকে যাবলৈ নিদিয়ে, ষ্টুডেণ্টবিলাককে যাব দিয়ে। আমাক অভাৰ ব্ৰিজ দি যাবই নিদিলে, আমাক ক'লে যে এইফালেদি চাইকেল লৈ গেদাৰিং হয়। কিন্তু যোৱাবাৰ বা গণতন্ত্ৰ স্বাধীনতা দিৱসত আমাক যাবলৈ দিছিলে আৰু আগতে চাইকেল লৈ যাব দিছিলে, কিন্তু এতিয়া নিদিলে। ক'লে এইফালেদি যাব ৰেল ষ্টেচনলৈ। তো উপায় নাই, এতিয়া এইফালেদি যাব লাগিব। আমাৰ স্কুল আৰু ইয়াতে ফ্লেগ হোষ্টিং হ'ল। আমি আহোঁতে দেৰিয়ে হ'ল আৰু আমাৰ স্কুলৰ ফ্লেগ হোষ্টিংটো আগতে হয়। মানে আমাৰ স্কুল মানে এতিয়াতো মোৰ স্কুল ক'ব নোৱাৰি, মানে আগতে পঢ়িছিলোঁ 2 বছৰ ক্লাছ 9 আৰু 10, ইয়াৰে পৰা মই মেট্ৰিক পাছ কৰিছোঁ। আৰু আপোনালোকক দেখালোৱে যে এইটোৱে হ'ল আমাৰ স্কুলৰ NCC। এতিয়া আমি ফিল্ডত যাই আছোঁ, মানে য'ত আৰু আমাৰ মাননীয় চিফ আহিব, প্ৰমোদ বৰা ডাঙৰীয়া, তাতে। কালি আমি আহি পালোঁ কোকৰাঝাৰ গভ HS ফিল্ডত। ইয়াতে আমাৰ পেৰেড অনুষ্ঠিত হ'ব আৰু ইয়াতে চব ৰেডি কৰা হৈছে। এতিয়া মাননীয় চিফ ছাৰে আহি পোৱা নাই, চিফ ছাৰে আহি পালে আমাৰ পেৰেড হ'ব। আৰু এইবাৰ পেৰেড বহুত অনুষ্ঠিতকৈ হৈ আছে, কাৰণ কৰোণাৰ বাবে ষ্টুডেণ্টসকলক অসম চৰকাৰে পৰা বাধা আহিছে যে তেওঁলোকে পেৰেড কৰিব নোৱাৰে, আৰু কৰোণাৰ বাবে এইটো ভাল পদক্ষেপ বুলিও ক'ব পাৰি। এতিয়াও পেৰেড ষ্টাৰ্ট হোৱা নাই, পেৰেড ষ্টাৰ্ট হ'লে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এতিয়া চব ৰেডি হৈছে। এতিয়া আমি HS ফিল্ডৰ পৰা এতিয়া শ্ৰদ্ধাঞ্জলি য'ত দিব আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ, এতিয়া আমাৰ BTCৰ চিফ মাননীয় প্ৰমোদ বৰা ডাঙৰীয়াও এতিয়া আহি পোৱা নাই। তেওঁ আহিলে আমাৰ এতিয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ'ব। ইয়াৰ পিছতে আমাৰ ফ্লেগ হোষ্টিং কৰা হ'ব আমাৰ গভ HS ফিল্ডত। তো এতিয়া আমাৰ যিটো গাড়ীতে ৰাউণ্ড, প্ৰমোদ বৰা আমাৰ BTCৰ মাননীয় প্ৰমোদ বৰা চিফ ডাঙৰীয়া এইটো ৰাউণ্ড কৰি আছে, মানে পেৰেডৰ পুলিচ আৰ্মিবিলাকক আৰু মানে মাৰ্চ পাছ কৰা পেৰেডবিলাকক আৰু মানুহবিলাকক যোনে মানে গেষ্ট হিচাপে আহিছে আৰু ফিল্ডত উপস্থিত থকা সকলো মানুহবিলাকে তেওঁ সম্বোধন কৰি আছে। চাই থাকক। তো এতিয়া আমি সকলোৱে মিলি নেশ্যনেল এন্থাম গাম। নেশ্যনেল এন্থাম ষ্টাৰ্ট।
এতিয়া আমাৰ মাননীয় প্ৰমোদ বড়ো BTCৰ ভাষণ আৰম্ভ কৰিছে। কাজিৰাম বড়ো ডাঙৰীয়া, এই কাৰ্যসূচীত উপস্থিত হ'ব পৰা আমাৰ ডেপুটি স্পিকাৰ মহানায়ক ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ EM অৰূপে ডাঙৰীয়া, আমাৰ MLA কোকৰাঝাৰ পূব সমষ্টি লৰেন্স ইছলাৰী ডাঙৰীয়া, ইয়াত উপস্থিত বড়োলেণ্ড কাউন্সিলৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী শান্তনু পি গোদমাৰী ডাঙৰীয়া, আজিৰ এই কাৰ্যসূচীত মোক সহযোগ কৰা কোকৰাঝাৰৰ ডেপুটি কমিশনাৰ আৰু SP ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ বড়োলেণ্ড ছেক্ৰেটাৰিয়েটত কৰ্মৰত আমাৰ বিষয়াসকল, আজি এই কাৰ্যসূচীত উপস্থিত হোৱা প্ৰশাসনৰ লগতে বিভিন্ন বিষয়াসকলৰ লগতে উপস্থিত মোৰ শ্ৰদ্ধাৰ ৰাইজসকল, প্ৰথমতে উপস্থিত আপোনালোক সকলোলৈ মই ৭৩তম গণৰাজ্য দিৱসৰ এই শুভ মুহূৰ্তত মই শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু তো এতিয়া মাৰ্চ পাছ ষ্টাৰ্ট হৈছে, যিহেতু এইবাৰ অনুষ্ঠিতকৈ হৈ আছে, আমাৰ ষ্টুডেণ্টৰ মাৰ্চ পাছবিলাক নাই কৰোণাৰ বাবে। তো এতিয়া আমাৰ যিসকল পুলিচ আৰু আৰক্ষী বাহিনী আছে তেওঁলোকৰে এতিয়া মাৰ্চ পাছটো ষ্টাৰ্ট হৈছে। তো এইটোৱে এইবাৰ চাই লওক, কিয়নো এইবাৰতো ষ্টুডেণ্টছবিলাকে নাই আৰু। এয়া কুচকাৱাজৰ অভিবাদন অনুষ্ঠান ক্ৰমান্বয়ে আগবাঢ়িছে আমাৰ আজি কুচকাৱাজত অংশগ্ৰহণ কৰা দলসমূহ। এইখিনিতে আমাৰ কুচকাৱাজত পেৰেড কমাণ্ডাৰ হিচাপে আছে API পংকজ মালাকাৰ আৰু পেৰেড কমাণ্ডাৰ 2 RG হিচাপে আছে ABSI তন্দ্ৰী চৰণ ৰয়। পেৰেড কমাণ্ডাৰ ABSI পংকজ মালাকাৰৰ নেতৃত্বত আৰু পেৰেড কমাণ্ডাৰ 2 RC ABSI তন্দ্ৰী চৰণ ৰয়ৰ নেতৃত্বত এয়া সমন্বয়। सलाम